Hi everyone. কি খবৰ আপোনালোকৰ নিশ্চয় চাগে ভালে আছে আৰু মই আজি আপোনালোকৰ মাজলৈ কি বনাম আপোনালোকক দেখাই থাকিম আপোনালোকৰ ৰেচিপি দেখাইছো তেতিয়া আপোনালোকে মোৰ মুখখন ক্লিয়াৰকৈ দেখা নাই নহয় জানো মানে ভালকৈ দেখা নাই আৰু মই ৰেচিপিখিনিকে দেখাই থাকো মই ভাবিছো আজি আপোনালোকৰ লগত কথা পাতি আজি বনাই থাকিম এয়া গাজৰ দুটা লৈ ললো কাৰণ দুটাই মানুহ যেহেতু দুটাই লৈছো আৰু বঢ়িয়াকৈ ধুই মেলি ৰুকি ললো এইখিনি ৰুকা হৈ গল আৰু এতিয়া মই গৰম পানী কৰিলো এয়া গৰম পানীত এয়া দিলো ফুলকবি ভাজিম যেহেতু লৈছো আৰু ফুলকবি সাৰুৱা যেহেতু সাৰ মাৰে সেইকাৰণে অলপ উহাই ল'ম সেইকাৰণে সেইবিলাকে আমি খাওঁ ন খাই কিনে সেইকাৰণে আমাৰ শক্তি নাথাকে গাত আজিকালি মানুহবিলাক যিমান শকত হ'লেও শকত মানুহবিলাক যিমান দেখাত বহুত ষ্ট্ৰং দেখা যায় কিন্তু মানুহবিলাকৰ গাত শক্তি নাই কাৰণ এই খাদ্য যেহেতু আমাৰ ভেজলোৱা খাদ্য খাই আমাৰ এনেকুৱা কিন্তু তথাপিতো খাবই লাগিব জীয়াই থাকিবৰ কাৰণে সেইকাৰণে ধৰক আমিও খাই আছো আপোনালোকেও খাই আছে কিন্তু খাৱাখিনি তথাপি অলপ চেষ্টা কৰোঁ যে অলপমান ভালকৈ অকণমান চেফ হৈ থাকোঁ আৰু মই সেইকাৰণে কবিখিনি সিজাই অকণমান পানীটো পেলাই দিম কবিটো ইমান নিসিজা অলপমান মানে পানীখিনি পেলাব লাগিব তো তাৰপিছত মই ভাজিম আজি মানে দিনটোৰ কি কৰিছোঁ কি কৰা নাই দিনটোতো দেখাব নহ'ল কিন্তু ৰাতিখিনি অন্ততঃ দেখাব পাৰোঁ বুলি ভাবিলোঁ কি আজি আপোনালোকক ভাতো বনাই আছোঁ আৰু আপোনালোকক দেখাইও আছোঁ আপোনালোক চাই থাকিব দেখিছেনে পানীখিনি উতলিলে আৰু এয়া হালধীয়া দেখিছে যেহেতু হৈ গ'ল এতিয়া মই কেৰাহীটো বহাই দিম ভাজি লওঁ কইখিনি ভাজি কিনে গৰম কৰি আছো আৰু এয়া মাছ ভাজাখিনি হৈ গ'ল আৰু এতিয়া মই গোটেইখিনি এনেকৈ ডুবাই লৈছোঁ এয়া মোৰ হৈ গ'ল ভাজি গাজৰখিনি আৰু এয়া মই কেৰাহী বহাই দিলোঁ 2 চামুচমান ঘি দি লৈছোঁ আপোনালোকে যিমান খাই ইমান দিব আৰু ঘিখিনি ভালকৈ গৰম হৈ গ'ল আৰু এতিয়া মই দি লৈছোঁ কেৰাহীত গাজৰখিনি মই ধুনীয়াকৈ ভাজি লওঁ গাজৰখিনি মই লাৰি চাৰি ভালকৈ অলপমান সিজিবৰ কাৰণে অলপমান ঢাকনখন মাৰি দিম এয়া মই 10 মিনিট এনেকৈ থলোঁ থওঁতে এয়া পানীখিনি অলপমান ওলাইছে আৰু এনেকৈ ঢাকন মাৰি থৈ দিব 10 মিনিটৰ কাৰণে আৰু মই এতিয়া দিম চেনি ইমান চেনি দি দিলোঁ ইয়াত জুইটো অলপমান কমাই দিব অলপমান ঢাকি দিম চেনিখিনি মেল্ট হ'ল আৰু এতিয়া মই ঢাকনখন গুচাই কিনে লাৰি দিলোঁ আৰু এতিয়া গাখীৰ দি দিম গাখীৰখিনি অলপ ডাঠ হ'ব লাগে ডাঠ হ'লে অলপ বেছি ভাল হয় আৰু এয়া গাখীৰ দি ল'লোঁ অলপ লাৰি ল'লোঁ গাখীৰ আনি আপোনালোকে অলপ ভালদৰে উতলাই 7 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিম ধুনীয়া এটা টেক্সচাৰ আহিছে এনেকুৱা হৈ যাব এইখিনিৰ ওপৰত অলপ ঘিউ দিলোঁ মই ঘিউখিনি এড কৰিলোঁ কিন্তু ঘিউখিনি ভাঙি নিদিওঁ নিজে ভাঙি যাব আৰু এতিয়া উতলিব ধৰিছে ইমান জুই নিদিব কম জুইৰে আৰু এয়া উতলিছে দেখিছে আৰু এতিয়া মই ঢাকনখন মাৰি দিম বাদামখিনি কাটি ল'লোঁ আৰু এইখিনি এতিয়া মই ইয়াতে দিম দেখিছে উতলি হ'বই হৈছে এতিয়া গাখীৰখিনি শুকোৱাৰ পিছত মই ইয়াতে দি দিম এয়া দেখিছে হৈছে আৰু এয়া মই বাদাম আৰু খিচমিচখিনি দি দিম ইয়াত এয়া চাওক আৰু মই গাজৰৰ যেনেকুৱাকৈ হালোৱা বনাইছোঁ আকৌ সেনেকুৱাকৈ বনালোঁ হ'ল বিটৰ বাদাম খিচমিচ চব একেলগে দিয়ে দিছোঁ এতিয়া অলপ মিক্স কৰি কিনে এইখিনি মই অলপ ঢাকি দিম এইটো কি চিনি পাইছেনে এয়া কি গম পাইছেনে এয়া হ'ল বিট আৰু এয়া আটাত বিট দিছোঁ আৰু আটাৰে মই বিটখিনি মিহলাম হয় আৰু এয়া মই সানিয়ে আছোঁ বাৰু আপোনালোকক অলপ দেৰি হ'ল দেখুৱা এয়া চাওক মোৰ পটককৈ মনত পৰিল আপোনালোককো দেখাওঁ বুলি দেখালোঁ আৰু চাওকচোন অলপমান হেল্ডি খানা খাম আৰু মানে আটাটো ৰুটি নাখাওঁৱে বাৰু এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত বঢ়িয়াকৈ পিচি লৈছোঁ আৰু ৰসটো উলিয়াই লৈছোঁ লৈ কিনে এয়া মই এতিয়া আটাৰ লগত মিহলাই এতিয়া ৰুটি বনাম এয়া যদি আপোনালোকে ভাল পায় খাব পাৰে এনেকৈ আপোনালোকে ভাবে চাগে মুখখন নেদেখাওঁ কিন্তু যিখিনি মই কৰি থাকোঁ সেইখিনি দেখাওঁ যিখিনি ৰেচিপি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰোঁ সেইখিনি আপোনালোকে নিশ্চয় ভাল পাই চাগে মই আপোনালোকে ভাল পায় বুলি ভাবোঁ সেইবাবে মই দেখাওঁ আৰু মই মানে এইকাৰণে মুখখন দেখাব নোৱাৰোঁ কাৰণ মই যিহেতু মোবাইলটো ধৰি
যেহেতু কেমেৰা কৰিব লাগে এটা মোবাইলটো ধৰি ধৰি কেমেৰা কৰি থাকিবতো নোৱাৰো মই যেতিয়া কাম কৰি থাকো বা কিবা এটা বনাই থাকো আপোনালোকক দেখাবলগীয়া হলে মই মোবাইলটো থৈ কিনে দেখাব লাগে সেইকাৰণে মই থৈ কিনে দেখাও সেইকাৰণে মই মাজে মাজে আপোনালোকৰ ওচৰত ওলাব নোৱাৰো তথাপি আজি চেষ্টা কৰিছো ওলাবৰ কাৰণে মই যেহেতু গাজৰ আজি হালুৱা বনাই আছো আপোনালোকে গমে পাইছে মই গাজৰখিনি বঢ়িয়াকৈ আপোনালোকক দেখাইছে ৰুকি ললো আপোনালোক কৈছোৱে আৰু ৰঙা গাজৰটো ল'ব ৰঙা গাজৰটো বৰ টেক্সচাৰটো বৰ ধুনীয়া আহে ৰঙা গাজৰৰ আৰু কালাৰটো বৰ ধুনীয়া হয় আৰু আপোনালোকক চেনি কমকৈ দিলেও হ'ব অলপ মিঠা হয় ৰঙা গাজৰটো বৰ ধুনীয়া এটা টেক্সচাৰ আহে আৰু তাৰ সোৱাদটো বৰ ধুনীয়া হয় আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মই আপোনালোকৰ লগত যদিও এনেকৈ ইমান ওলাই থাকিব নোৱাৰোঁ বেয়া নাপাব আপোনালোকৰ লগত যেহেতু মই কথা পাতি পাতি কামখিনি কৰি থাকিব নোৱাৰোঁ সেইকাৰণে আপোনালোকৰ ওচৰত নোলাওঁ মই আৰু ইমানখিনিয়ে আপোনালোকক জনালোঁ মই মাৰি আছোঁ এখন হাতেৰে মোবাইলটো ধৰি আছোঁ এখন হাতেৰে যিহেতু মাৰি আছোঁ অকণমান অসুবিধা হ'বই বাৰু আপোনালোকৰ দেখাত অসুবিধা নহ'লে হ'ল মোৰ মাৰি থকাত অসুবিধা হ'লেও কথা নাই চাওক হৈ গৈছে মাৰা আৰু অলপ ভালকৈ মাৰিব লাগিব এয়া দেখিছেনে হৈ গ'ল মাৰা এয়া মাৰি আছোঁ আৰু অলপ মাৰিব লাগিব ভালকৈ কালাৰটো চাওকচোন কিমান ধুনীয়া হয় বৰ ধুনীয়া কালাৰ হেল্ডি আৰু ভিতৰটো মিঠা আছে বৰ ধুনীয়া লাগিব খাই আপোনালোককো মই দেখাম হোৱাৰ পিছত এতিয়া অলপ এনেকৈ থৈ দিম অলপ সময় মই ইমানখিনি সময়খিনি মই কিবা এটা কৰি লওঁ আৰু আজি মই অলপ হেল্ডি খানা খাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকেও খাব তেজ আহে গাত এয়া গুলি বনাই ল'লোঁ আৰু এয়া ভাজি আছোঁ এয়া বেলা হৈ গ'ল আৰু এয়া মই দি ল'লোঁ মই কেৰাহীতে বনাইছোঁ কাৰণ তাৱা মই ব্যৱহাৰ কৰা নাই তাৱা আনা নাই আপোনালোকে মোৰ ভিডিঅ'টো কেনে পাইছে জনাব আজি যিহেতু মোৰ গাটো বেয়া সেইবাবে মই অলপমান ভাবিলোঁ ৰুটিকে বনাই খাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ কাৰণে বাই বাই